Hi guys, welcome to my YouTube channel KC Creation. তো বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ পাঠশালাৰ ভাষাৰ মই আজি কিছু কথা কম। এই পাঠশালাৰ ভাষা কি হয়, কেনেকুৱা কথা হয় আপোনালোকে শুনি লওক। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ মানে কি পাঠশালাৰ ভাষাটো ভাই নলবেইৰা ভাষা আৰু বৰপেটা ভাষা নহয়। এইটো ভাই বহুতে ভুল কৰি থাকে। পাঠশালাৰ মানুহে বৰপেটা আৰু নলবেইৰা ভাষা নকয়। ভাই পাঠশালাৰ মানুহৰ ভাই নিজা ভাষা আছে ভাই, এইটো বাজেইলা ভাষা বুলি কয়। বহুতে নাজনে কিজানি এইটো বাজেইলা ভাষা বুলি কয়। আমাৰ ভাই বহুত ৱৰ্ড ভাই বৰপেটাৰ লগতো নিমিলে, নলবাৰীৰ লগতো নিমিলে। চ' ভাই ভুল নকৰবি দে ভাই বৰপেটা আৰু নলবেইৰা ভাষা বুলি ভাবি। তো নলবেইৰা ভাষা কোৱা নাই ভাই, মই বৰপেটা ভাষা কোৱা নাই, এইটো মানে বাজেইলাৰ ভাষা কৰিছোঁ। তো বাজেইলাৰ ভাষাত কেতিয়াবা কৈছে দীঘলা, কিন্তু হোৱাট ইজ মিনিং দীঘলা। তো দীঘলা মানে হৈছে মানে দীঘল, যিটো হৈছে দীঘল, এই দীঘল যিটো হৈছে দীঘল, সেই দীঘলটো হয়। তো কিছুমান আছে পাইথলা মানে কি বহলকৈ যি আছে পাইথলাকে মানে কৰি থওঁ, তো বুজি পাইছি পাঠশালাৰ মানুহখিনি। তো পাইথলা টুপৰাটো মানে হৈছে গোল যিটো মানে ৰাউণ্ড বুলি কয়, সেইটো গোল টুপৰা। আমি জানা টুপৰা এটা সেনেকৈ বহুতে কয়। চ' টুপৰা মানে হৈছে মানে গোল। তো আৰু এনেকুৱা বহুত ভাষা আছে যে তাত আমাৰ যেতিয়া কাজিয়া লাগে হা, তো আমাৰ তাতে গতিয়াই দিয়ে নকয় হা, আমাৰ তাতে গলতে গলতে লৈ আহে তাক আমাৰ তাতে সেনে আনবি। আৰু ভাই এটা কথা কওঁ, য'তে নাজানো নাই পাঠশালাৰ ভাষাত যদি পাঠশালাৰ চলি তলি লগ পাওঁ না, তো ভাই পাঠশালাৰ ভাষা ওলবই। তো এটা মই আজি নিজৰ এক্সপিৰিয়েঞ্চৰ কথা ক'ব ওলাইছোঁ। মানে কি মই বঙাইগাঁৱত পঢ়িছোঁ হা, তো বঙাইগাঁৱত মানে কি ছাৰে মানে আমাক মানে মোৰ বন্ধু এজনক সুধিলে মানে কি তোৰ ঘৰ ক'ত, আৰু সি ক'লে যে পাঠশালাৰ কোনফালে কওঁতে পাঠশালাৰ ছাৰ সি ক'লে মানে পাঠশালাৰ পৰা অলপ ভিতৰতে সুৰকি যাব লাগে। তো ছাৰে মানে হাঁহিলে আৰু মানে ষ্টুডেণ্টকেইটাও হাঁহিলে, মানে কি সুৰকি মানে বুজি পোৱা নাই তাৰমানে সুৰকি মানে কি। কিন্তু ভাই আমি সুৰকিয়ে ক'ম ভাই, তাতে বঙাইগাঁও নহয় ভাই, ডুবাইত থাকিলে ভাই, ডুবাই আমেৰিকা য'তে থাকিলে ভাই সুৰকিয়ে ভাই। সুৰকি মানে কি জানে না আপোনালোকে সোমাই যোৱা। পাঠশালাৰ মানুহ কথা বুজি পায়, মই ক'ব লগা নাই মিনিংটো। তথাপিও যদি কোনোবা বাহিৰা মানে মোৰ ভিডিঅ'টো চাই আছে আৰু অলপ যদি শিক্ষা বিচাৰে না পাঠশালাৰ ভাষাটো জানিব, আৰু কোনোবা যদি শিক্ষা ইচ্ছা আছে না আহি যদি ভাই এক মাহতে ভাই গোটেই পাঠশালাৰ ভাষা ক্লিয়াৰ কৰি দিম, সঁচাকৈ কৈছোঁ। তো কোনোবা যদি ইচ্ছা আছে না মই বিনা পইচা শিকাম, যা ফ্ৰীজন নলওঁ, যা আহিবা আৰবি। তো ভাই পাঠশালাৰ ভাষাটো এনে আনিছোঁ। চ' মানে কি মই পাঠশালাৰ ভাষাত এটা ভিডিঅ' বনাব মানে টাইম বেছি কৰা নাই, টপিক এটা না পাঠশালাৰ ভাষাতে বনাওঁ, এটা দুটা নহয় 5টা 6টা ভিডিঅ' বনাওঁ। জানিব লাগিব যে পাঠশালাৰ ভাষা ভাই চবেই জানিব লাগিব। নলবাৰী মানুহে কয় না নলবেইৰা ভাষা কৈছি ভাই, বৰপেটা ভাষা কৈছি, এনে আৰে ভাই বাজেইলা ভাষা কৈছি ভাই। আমি বৰপেটা ভাষা আমি নাজানো দে ভাই, বৰপেটা নহয় পাঠশালাৰ ভাষাটো আমি নিজাকৈ ক'ম ভাই, নিজাকৈ ভাই। আৰু ভাই এনে ভাই পাঠশালা মানুহ চবেই জানে ভাই, এটিটিউড থকা মানুহ ভাই, ইগ' থকা মানুহ, পাঠশালা ভাই নিজাকৈ ভাষা উলিয়াই লৈছোঁ ভাই। আৰু ভাই কতো কমে ভাই নিজৰ ভাষা ভাই, যিমান যি ক'লে মাদাৰ টাং হয় ভাই, চেঞ্জ কৰিব নোৱাৰোঁ, ইমান একোৱে কৰা নাই। আৰু বহুত আছে যে আমাৰ ঘৰত ভাত খাব মাতলা খা, তো ঘৰত ভাত খাব মাতলা কি না ভাত হৈছে আহাচোন, এনেকুৱা নহয় ভাই, ভাত হৈছে খা আহি তো খা আহি নত খাব বুজি পাইছে না আপোনালোকে, খা আহি। তো আৰু এনে আছে আন্ধাৰ হ'ল না, তো আন্ধে মুন্ধে মানে কি জানা আন্ধাৰ হৈছে, মানে কি আন্ধাৰে মুন্ধাৰে মানে আন্ধাৰ হৈছে না, আন্ধাৰৰ মাজে মানে ক'লা মাজেৰে যাওঁ, তো না আন্ধে মুন্ধে যাওঁ বুলি কয়। আৰু ভাই এনে কিমান চাপৰা চাপৰা মানে কি জানে পকা আমাৰ যি মাটিৰ যিটো শুকান টুকুৰা হৈছে যে সেইটো চাপৰা কয়। এনে আমি কিমান ৱৰ্ড কম, হাজাৰ ওলাই যাব, লাখ ৱৰ্ড যিগিলাখান বোধে আপোনালোকে অসমীয়া অভিধানত বিচাৰি নাপাব। এইটো আমাৰ পাঠশালাৰ ভাষা, আৰু নৰ্থ নলবাৰী ফ্ৰম নৰ্থ এণ্ড নলবাৰীৰ পৰাও নহয় আৰু আমাৰ বৰপেটাৰ পৰাও নহয়। তো এইটো ভুল কৰিব নালাগে কোনো, যে এইটো মই পাঠশালাৰ যিখিনি ভাষা অলপ ক'লোঁ সেইখিনি মই পাঠশালাৰ ভাষা কৈছোঁ। আৰু মই এনেকুৱা হাজাৰটা ৱৰ্ডৰ আপোনালোকে মিনিং কৈ দিব পাৰিম যিবিলাক আমাৰ পাঠশালাৰ ভাষা হয়, যিটো বাহিৰা ভাষাৰ লগত কোনো সম্পৰ্ক নাই, মানে কি বাহিৰা ভাষাৰ লগত মিল নাই। তো এনেকুৱা মানে মিনিং কৈ দিব পাৰিম। আৰু বহুত আছে চেপ্টা চেপ্টি, তাৰপিছত কেৰকেৰা মেৰমিৰা, তাৰপিছত আপোনালোকৰ লেটলি পেট পেইটা, মানে কি আমাৰ এইটো মানে কি ৰাইমিং ৱৰ্ড টাইপৰ বস্তু, তাৰমানে এইটো মানে সুৰটো মানে টানি লৈ যায়, মানে সেনেকুৱা শব্দ তাৰমানে এটা জোৰ দিয়া কথাখিনি কয়। তো ভাই আমাৰতো মোৰ পাঠশালাৰ ভাষা, আৰু যদি মই পাঠশালাৰ ভাষা মই আপোনালোকৰ পাঠশালাতে ভাষাতে আজি মই ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু মই নিশ্চয় পাঠশালাৰ ভাষাত আৰু ভিডিঅ' আনিম। তো পাঠশালাৰ ভাষাতে ভিডিঅ' যদি মোৰ কোনোবা ভিডিঅ' এটা চাই আছে তো প্লিজ লাইক কৰিবি কাৰণ ভাই পাঠশালাৰ মানুহ অলপ তুমিও ভালভাৱে আগুৱাই গেলি না, কি অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবি। আৰু ক'বা যে পাঠশালা ইজ বেষ্ট, আৰু আমাক বজালি ডিষ্ট্ৰিক্ট লাগে, আৰু আমি ডিষ্ট্ৰিক্ট এদিন নিলেও আমাক লাগিব, আমি এইখিনি নিদিলেও কি হ'ল লৈ ল'ম ভাই, দম আছে ভাই, ইমানখিনি লৈছোঁ ভাই, বাকীখিনিও লৈ ল'ম, টেনশ্যন ল'ব লগা নাই, সময় অলপ অপেক্ষা কৰিব লাগিবচোন, চবখিনি একেদিনাই হোৱা বস্তু নহয় না, কি কয়। তো ভাই যদি পাঠশালা কোনোবা মোৰ ভিডিঅ'টো চাই আছে তেন্তে লাইক কৰিবি, কমেণ্ট কৰিবি, শ্বেয়াৰ কৰিবি, আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিবি, প্লিজ শ্বেয়াৰ কৰিবি অলপ ভিডিঅ'টো। তো জয় পাঠশালা, জয় আই অসম, জয় ভাৰত মাতা কি জয়, বাই বাই।